বাৰেক মোৰ পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত শুভেচ্ছা জনাইছোঁ। আমাৰ সন্মানীয় গেছিলা আন্টিৰ দ্বাৰা ভনীসকলৰ কাৰণে খ্ৰীষ্টান পৰিয়াল বিষয়ে শিক্ষা আগবঢ়োৱা হৈছে। আহক আমি এই শিক্ষালৈ ধ্যান দিওঁ। খ্ৰীষ্টান পৰিয়াল। আমি খ্ৰীষ্টান বিবাহ আৰু পৰিয়ালৰ একাধিক পাঠ্যসমূহ অধ্যয়ন কৰি আছোঁ। যিহেতু প্ৰত্যেকটো নতুন পাঠ পৰৱৰ্তী বিষয়বস্তুৰ ওপৰত নিৰ্মিত হয়, মই আপোনাক উৎসাহিত কৰোঁ যাতে এটিও বাদ পৰি নাযায়। প্ৰভুৱে আমাক তেনেকৈ অনুগ্ৰহ দান কৰক যেনেকৈ আমি তেওঁৰ বাবে জীয়াই থাকিব বিচাৰোঁ। পাঠ নং 1 পৰিচয়। যেতিয়া ঈশ্বৰে আদম আৰু হাৱাক সৃষ্টি কৰিলে তেতিয়া তেওঁ বিচাৰিছিল যে তেওঁলোকৰ বিবাহ আটাইতকৈ ভাল আৰু অদ্ভুত হ'ব। সেয়েহে তেওঁ সিহঁতক বিবাহিত জীৱনৰ বাবে এটি পৰিকল্পনা আৰু নিৰ্দেশনাসমূহ দিছিলে, যিটোৱে তেওঁলোকক মহান সুখ আৰু পূৰ্ণতা আনিব পাৰে। এই পৰিকল্পনাটি কেৱল প্ৰথম দম্পতীৰ বাবে আছিল এনে নহয়, কিন্তু সমস্ত মানৱ জাতিৰ বাবে আছিল। বিবাহৰ বাবে ঈশ্বৰৰ পৰিকল্পনা কি? 1 নম্বৰ, স্বামী আৰু স্ত্ৰীৰ বাবে ঈশ্বৰৰ আজ্ঞাকাৰিতা হৈ থকা আৰু তেওঁৰ লগত সহভাগিতা ৰাখি জীয়াই থকা। 2 নম্বৰ, স্বামী আৰু স্ত্ৰীৰ মাজত থকা একতা এটা শাৰীৰিক মিলনতকৈও অনেক গভীৰ স্তৰলৈ যায়। এতেকে মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি নিজ তিৰোতাত আসক্ত হ'ব আৰু সিবিলাক দুয়ো একেদেশ হ'ব। আদি পুস্তক 2:24 পদ। পাপ অহাৰ পাছত বিবাহত কি ঘটিল? বিবাহ এতিয়া আৰু সেইদৰে হৈ থকা নাই যেনেকৈ ঈশ্বৰে ইয়াৰ বাবে হ'বলৈ ইচ্ছা কৰিছিল। পাপ তেওঁলোকৰ অন্তৰত প্ৰৱেশ নকৰালৈকে আৰু ঈশ্বৰৰ সৈতে আৰু ইজনে সিজনৰ সৈতে থকা তেওঁলোকৰ নিখুঁত সম্পৰ্কক ধ্বংস নকৰা পৰ্যন্ত আদম আৰু হাৱাৰ বিবাহ নিখুঁত আছিল। আজি পৃথিৱীৰ চাৰিওফালে আমি বহুতো বিবাহৰ সম্পৰ্কত আঘাত, অবিশ্বাস, হিংসা, অভিমান, খং, ঘৃণা, প্ৰতিশোধ, অৱহেলা, বিশ্বাসঘাতকতা, দুৰ্ব্যৱহাৰ আৰু দাসত্বৰ সন্ধান পাওঁ। যীশুৰ যোগেদি ঈশ্বৰৰ পৰিকল্পনাৰ অনুসাৰে এটি বিবাহ কৰা সম্ভৱ হ'ল। যেতিয়া যীশুৱে ক্ৰুচত আমাৰ পাপৰ বাবে মৰিল, তেতিয়া তেওঁ ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্কক পুনৰুদ্ধাৰ কৰিলে। তেওঁ আমাৰ অন্তৰত নিজৰ প্ৰেমেৰে পূৰ্ণ কৰিলে আৰু আমাক তেওঁৰ আত্মা দিলে, যিটোৱে আমাক ঈশ্বৰক সন্তুষ্ট কৰিব পৰা এটা জীৱন যাপন কৰাৰ শক্তি দিয়ে। ইয়াৰ অৰ্থ আমি বিশ্বাসী হিচাপে আমাৰ লগত ঈশ্বৰৰ মূল পৰিকল্পনাৰ অনুসাৰে এটি বিবাহ কৰা প্ৰেম আৰু শক্তি হোৱাৰ প্ৰয়োজন। ঈশ্বৰে আমাক বিবাহক পৰ্যবেক্ষণ আৰু শিকিবৰ বাবে এটা আৰ্হি দিছে। ঈশ্বৰে কেৱল আমাৰ বাবে বিবাহৰ বিষয়ে বাইবেলত বিস্তাৰ নিৰ্দেশনাসমূহ দিছে এনে নহয়, কিন্তু তেওঁ আমালৈ এটি জীৱিত আৰ্হিও দিছে যে কেনেকৈ এগৰাকী স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত সম্পৰ্ক ৰাখিব আৰু জীৱন যাপন কৰা উচিত। উদাহৰণ হৈছে প্ৰভু যীশু খ্ৰীষ্ট স্বামী আৰু মণ্ডলী হৈছে তেওঁৰ কইনা। পাচনি পৌল ইফিচিয়া 5:22 পদৰ পৰা 32 পদত এই আৰ্হিটোক বৰ্ণনা কৰিছে। খ্ৰীষ্টান বিবাহৰ বাবে ঈশ্বৰে কৰিবলৈ দিয়া এটা বিশেষ কাৰ্য আছে। প্ৰত্যেক খ্ৰীষ্টানক যীশুৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান কৰা হৈছে। বিশ্বাসী হিচাপে যীশুৱে আমাক এই পৃথিৱীত থকা লোকসকলৰ প্ৰতিনিধিত্ব কৰাটো বিচাৰে, ঠিক যেনেকৈ তেওঁ আমাৰ স্বৰ্গীয় পিতৃৰ প্ৰতিনিধিত্ব কৰিছিল যেতিয়া তেওঁ এই পৃথিৱীলৈ আহিছিল। তেওঁ ক'লে, যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকে দেখিলে। 1 যোহন 4:17 পদ। তেওঁ বিচাৰে যে আমাৰ জীৱনক দেখি লোকবিলাকে যীশুৰ এটা সঠিক ছবি দেখা পায়, কাৰণ যেনেকৈ তেওঁ আমিও তেনেকৈ এই পৃথিৱীত আছোঁ। 1 যোহন 4:7 পদ। লোকবিলাকে কেতিয়াও বাইবেল পঢ়া নাই বা নিৰক্ষৰ, তথাপিও আমাক পৰ্যবেক্ষণ কৰি ঈশ্বৰে তেওঁলোকক কেনেকৈ প্ৰেম কৰে আৰু তেওঁলোকৰ যত্ন লয় তাক শিকিবলৈ সক্ষম হোৱা উচিত। খ্ৰীষ্টান বিবাহ যীশু আৰু মণ্ডলীৰ এটা ছবি হ'ব লাগে। আমি যেতিয়া এফিচিয়া 5:22 পদৰ পৰা 33 পদত বিবাহৰ বিষয়ে সাধু পৌলৰ শিক্ষা পঢ়োঁ, তেতিয়া আমি সহজে বুজিব পাৰোঁ যে আমাৰ খ্ৰীষ্টান বিবাহত কেৱল তেওঁৰ প্ৰতিনিধিত্ব কৰাতকৈও ঈশ্বৰৰ পৰা ডাঙৰ দায়িত্ব আছে। আমি স্বামী আৰু স্ত্ৰী হিচাপে এই পৃথিৱীখনক মণ্ডলীৰ সৈতে থকা যীশুৰ সম্পৰ্কৰ প্ৰকৃত ছবিক দিবৰ বাবে আহ্বান কৰা হৈছোঁ। ইয়াৰ অৰ্থ হৈছে যীশুৱে তেওঁৰ মণ্ডলীক যেনেকৈ প্ৰেম আৰু ব্যৱহাৰ কৰে, ঠিক তেনেকৈ এজন খ্ৰীষ্টান স্বামীয়ে তেওঁৰ স্ত্ৰীক কৰা উচিত। খ্ৰীষ্টান স্ত্ৰীয়ে তাইৰ স্বামীলৈ এনেকৈ সঁহাৰি দিয়া উচিত আৰু তেওঁৰ বাবে কাৰ্য কৰা উচিত, ঠিক যেনেকৈ মণ্ডলীয়ে যীশুৰ বাবে প্ৰতিক্ৰিয়া কৰে আৰু কাৰ্য কৰে। এই কাৰ্যভাৰ হৈছে এজন স্বামীয়ে নিজৰ স্ত্ৰীক তেওঁৰ কামৰ যোগেদি প্ৰদান কৰা আৰু এগৰাকী স্ত্ৰীয়ে নিজৰ স্বামীক তেওঁৰ আহাৰ ৰান্ধি দিয়া, তেওঁৰ কাপোৰবোৰ ধুই দিয়া আৰু ঘৰখনক পৰিপাটিকৈ ৰাখি যত্ন লোৱা কাৰ্যতকৈও অধিক ওপৰত আছে।
এইটো একেলগে গীৰ্জালৈ যোৱা আৰু পাৰিবাৰিক প্ৰাৰ্থনাতকৈও অধিক ওপৰত আছে। যেতিয়া আমাৰ চুবুৰীয়াত থকা সকলে আমাৰ বিবাহক অৱলম্বন কৰে, তেওঁলোকে কি দেখা পায়? যেতিয়া তেওঁলোকে আমাক পৰ্যবেক্ষণ কৰে, তেতিয়া তেওঁলোকে শুভবাৰ্তাৰ সম্পৰ্কে কি শিকিব পাৰে? তেওঁলোকে আমাৰ খ্ৰীষ্টান বিবাহ আৰু অন্যান্য সকলো বিবাহৰ মাজত পাৰ্থক্য দেখা পাব পাৰেনে? যি এহাল দম্পতীয়ে কাজিয়া কৰে, তৰ্ক কৰিছে আৰু ইজনে সিজনৰ প্ৰতি স্বাৰ্থপৰ আচৰণ কৰাটো তেওঁলোকে দেখা পাবনে? তেওঁলোকে এজন খঙিয়াল স্বামীয়ে তেওঁৰ স্ত্ৰীৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছে আৰু প্ৰতিশোধপৰায়ণ স্ত্ৰীয়ে তেওঁৰ স্বামীৰ সম্পৰ্কে পৰচৰ্চা কৰিছে, এনে দেখা পাবনে? বা তেওঁলোকৰ মাজত প্ৰেম, আনন্দ, শান্তি, ক্ষমা, দয়া আৰু বিশ্বাসযোগ্যতাটোক তেওঁলোকে দেখা পাব? আমি যি শিকিলোঁ তাক কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ? আপুনি আপোনাৰ বিবাহৰ এনে ক্ষেত্ৰবিলাকক দেখিছেনে যিটোৱে খ্ৰীষ্ট আৰু মণ্ডলীৰ প্ৰতিনিধিত্ব কৰে? কোনটো? এই বিষয়ৰ ওপৰত কথা কোৱা বাইবেলৰ অনুচ্ছেদক পঢ়ি খ্ৰীষ্টান বিবাহৰ সম্পৰ্কে শিকক, অধিককৈ জানক। আপুনি যি শিকিলে তাক অনুশীলন কৰাৰ সিদ্ধান্ত লওক। আপোনাক সহায় কৰিবলৈ ঈশ্বৰক কওক। সামৰণি। আমাৰ বাবে ঈশ্বৰৰ ইচ্ছাৰ হৈছে তেওঁৰ বাক্যৰ অনুসাৰে জীয়াই থকা। তেতিয়াহে আমি আমাৰ আনন্দ আৰু আশীৰ্বাদৰ অনুভৱ কৰিব পাৰিম যিটো তেওঁ আমাক দিবলৈ বিচাৰে। আহক আমি বাইবেলৰ পৰা যেনে খ্ৰীষ্টান বিবাহ হ'ব লাগে তাতকৈ কমত সন্তুষ্ট নহওঁ, যাতে ঈশ্বৰে আমাক তেওঁৰ বাক্যক বুজিবলৈ আৰু মানি চলিবলৈ অনুগ্ৰহ দিয়ক। ধন্যবাদ।